এক্সিকিউটিভ জইণ্ট চিটিং হৈছিলে ইয়থ গভৰ্ণমেণ্ট BSU মাইনৰিটি চেল গোৰ্খা চেল বা আদিবাসী চেল বা বেংগলী চেল সকলো যিমান চেল আছে চবেই একেলগে আমি চনক কথাটো লৈ পেলাই আমি আলোচনা কৰিছে যে যিহেতু নিৰ্বাচন খুব ওচৰত আছে তো দল হিচাপে আমি ৰাইজৰ মাজত কি ইছ্যু লৈ পেলাই আমি সোমাব লাগিব বা আমি BTC নিৰ্বাচনৰ আগত ৰাজ্যৰ লগত আলোচনা কৰি পেলাই বা ৰাইজৰ ওচৰত আমি কি প্ৰতিশ্ৰুতি দিছিলে বা গোটেই সেইবিলাক ফুলফিল কৰিব পাৰিছে না নাই আৰু আমি সেইটো আমি কণ্টিনিউৱাছ কৰিব পাৰিব না নাই এইবিলাক গোটেই সমস্যাৰ ওপৰত বা সমস্যাই ক'ব লাগিব সমস্যাৰ ওপৰত আমি আলোচনা কৰিছোঁ গতিকে ইলেকশ্যন ওচৰত আহিছে আমাৰ ৰাজ্যৰ প্ৰতি আমি কি কাম কৰিব লগা আছে সেইবিলাক গোটেই ইছ্যুৰ ওপৰত কথাবিলাক লৈ ৰাইজৰ মাজত যাব লাগে বহুত সমস্যা আছে বিভিন্ন জাতিৰ বিভিন্ন সমস্যা বা বিভিন্ন অঞ্চলত বেলেগ সমস্যা সেইবিলাক সমস্যাৰ ওপৰত আমি যদি সমাধান কৰিব লাগে কেনেকৈ কাম কৰি যাব লাগিব এইবিলাক গোটেই বিষয় আমাৰ কৰ্মীৰ মাজত আলোচনা হৈছে আৰু সেইটোকে লৈ আমি ৰাজ্যৰ মাজত সোমাব লাগিব আৰু গোসাইগাঁও জিলা হিচাপে আমাৰ ৱৰ্কাৰসকলৰ বিভিন্ন চেল কমিটি বা গভৰ্ণমেণ্ট BSU যিবিলাকৰ প্ৰতিনিধি ইয়াত আহিছে লিডাৰসকল আহিছে কমেণ্টটো খুব ভাল গোসাইগাঁও সমষ্টি হিচাপে হয় ইলেকশ্যনটো আজি হোৱাৰ কথা ঘোষণাটো ইয়াৰ পিছত আমি এপ্লিকেশ্যনটো লৈ আছে কোনে কেণ্ডিডেট বিচাৰিছে কিন্তু কেণ্ডিডেট ফাইনেল পৰ্যায়ত চিলেকশ্যনটো অলপ সময় লাগিব এসপ্তাহমান এনেকুৱা সময় লাগিব এতিয়া নিৰ্বাচন আয়োগে আজি 4টা বা 5টাৰ ভিতৰত এইটো ঘোষণা কৰিব ঘোষণা হোৱাৰ লগে লগে আমি গম পাম যে কোনটো ষ্টেটত কেতিয়া ইলেকশ্যন হ'ব আৰু নমিনেশ্যন কেইদিন ভিতৰত নমিনেশ্যন দিব লাগে উইথড্ৰল কেতিয়া এইবিলাক গোটেই কথাটো আমি গম পাম তেতিয়াহে আমি দলত সেইটো সিদ্ধান্ত ল'ব পাৰিব যে ইলেকশ্যন নমিনেশ্যন কেতিয়া হ'ব কেতিয়া উইথড্ৰল হ'ব এইবিলাক গোটেই কথা আমি এতিয়াও গম পোৱা নাই যেতিয়া নেকি ঘোষণা কৰিব তেতিয়াহে আমি গম পাম তো স্পষ্ট আজি ঘোষণা হ'ব বুলি কৈছে বাছ